চাওক আচলতে এই যোৱা সোমবাৰ দিনা ইয়াত এটা ঘৰুৱা কিবা এটা কাজিয়াৰ সূত্ৰপাত হৈছিলে। এই কাজিয়া হোৱাৰ পিছত মই ইয়াত আহি পাইছিলোঁ। ইয়াত অহাৰ পিছত তাতে কথা কটাকটি হোৱাৰ পিছত বিভিন্ন ফালেদি কিবা কিবি ইফাল সিফাল হৈ অৱশেষত তাৰমানে এই বস্তুটো এনেকুৱা এটা পৰ্যায় পালে গৈ মানে বিভিন্ন মিডিয়াৰ বাহী বন্ধুসকলে হয়তো কিবা কিবি নিউজ কৰিব ল'লে। তাৰপিছত ময়ো হয়তো আৱেগিক হৈ মই স্টেটমেণ্ট দিছিলোঁ, ক্লিয়াৰেন্স হিচাপত মই এটা স্টেটমেণ্ট দিছিলোঁ। তাৰ পিছদিনাখন আৰু এটা স্টেটমেণ্ট মই যেতিয়া দিছিলোঁ, সেই স্টেটমেণ্টত মই এটা কথা কৈছিলোঁ যে সন্দেহমূলক নাগৰিক বুলি। কিন্তু আচলতে সন্দেহমূলক মানে মই বিদেশী বুজাব চেষ্টা কৰা নাছিলোঁ। এইটো মই অসমৰ সংখ্যালঘু জনসাধাৰণ তথা বিভিন্ন জাতি জনগোষ্ঠীৰ জনসাধাৰণক এটা কথা মই স্পষ্ট কৰি দিছোঁ, মই কিন্তু বিদেশী নাগৰিক হিচাপে ডাউটফুল বুলি কোৱা নাই। ডাউটফুল মানেই যে বাংলাদেশী হ'ব, ডাউটফুল মানেই যে মানে সিহঁতৰ ডকুমেণ্টছ নাই, নাগৰিকত্ব নাই, তেনেকুৱা কথা নহয়। ইয়াত বিভিন্ন অৰাজকতাৰ কথাও মই কৈছিলোঁ, সেইখিনিৰ ক্ষেত্ৰতে মই ডাউটফুল কৈছিলোঁ। তথাপিওতো মই এই ডাউটফুল কথাটো কোৱা মোৰ যুক্তিসংগত হোৱা নাই। এই ডাউটফুল কোৱা বাক্যশাৰী মই নিজে সুস্থ জ্ঞানে এই কথাখিনি মই উদ্দল কৰি লৈছোঁ। আৰু অদূৰ ভৱিষ্যতে আজি এই খালেকৰ লগতে হয়তো এই কাজিয়াৰ সূত্ৰপাতটো হৈছিলে, মোৰ আৰু খালেকৰ মাজত হোৱা নাছিলে। আমাৰ নিজৰ কিছুমান মানুহ আৰু এখেতৰ নিজৰ কিছুমান মানুহে কিছুমান মন্তব্য দিয়াৰ কাৰণে ইয়াত এটা সৰু ঘৰুৱা এটা কাজিয়া হয়, মাৰামাৰী নিচিনা এটা ঘটনা হয়। তাৰপিছত হয়তো কিছুমানে এই আমাৰ দুয়োটা ফালেই মানে কিবা উস্কনিমূলক হেৰি কৰি এই বস্তুটোক অলপ ডাঙৰ পৰ্যায়লৈকে লৈ যাব ধৰিছিলে। গতিকে বস্তুটোৰ উমান পাই আমি দুয়োটা পক্ষই নিজে মিলিত হৈ আমি ইয়াত যাতে অদূৰ ভৱিষ্যতে শান্তিৰে বসবাস কৰিব পাৰোঁ, আমি শান্তিৰে থাকিব পাৰোঁ, চবেই যাতে একেলগে আমি উঠা বহা কৰিব পাৰোঁ, সেই চিন্তাধাৰাৰেই আজি আপোনালোকক মাতি মোৰ এই কথাখিনি আপোনালোকৰ ওচৰত বক্তব্য দাঙি ধৰিছোঁ। মই জাল নোটৰ বিষয়ে মই ক'ব নোৱাৰোঁ, কাৰণ জাল নোট বুলি মই শুনিছিলোঁহে। মই জাল নোট দেখা নাই বা ইয়াত হেৰিও কৰা নাই। কিন্তু যিজন ব্যক্তিৰ এই নোটটোৰ বিষয়ে আলোচনা হৈছিলে তেখেতে হয়তো এতিয়া কিহৰ কাৰণে কথাবিলাক এই উল্টা পুল্টা কৈ আছে নাজানো, কিন্তু কথাটো প্ৰথম অৱস্থাত যেতিয়া ওলাইছিলে তেনেকুৱাভাৱে ওলাইছিলে। আপোনাৰ মন্তব্যটো কিন্তু দেখাইছে ৰাইজে বা বিভিন্ন মানুহে দেখাইছে বেলেগখিনি লৈছে, এইবিলাক মানুহ সন্দেহযুক্ত মানে বেলেগ ঠাইৰ পৰা অহা বুলি। এই ক্ষেত্ৰত আপোনাৰ সঠিক এই কথাটো হ'ল মই ক'লোৱে আপোনাৰ মনে কৰা কিছুমান চিন্তা, মনে কৰা কিছুমান ভাৱনা, যে মই এতিয়া আপোনাক মই ডাউটফুল ক'লো। ডাউটফুল মানে আপুনি বাংলাদেশী হ'ব নেকি? বিভিন্ন পাকে প্ৰকাৰে ডাউটফুল হ'ব পাৰে এজন ব্যক্তি। গতিকে মই সেই বিদেশী হিচাপত ডাউটফুল বুলি কেতিয়াও কোৱা নাই। আৰু তাত কোনো বিদেশী শব্দ একবাৰো উচ্চাৰণ কৰা আপোনালোকে সেই মিডিয়াত দেখাব নোৱাৰে, কোনো এটা নিউজতো দেখাব নোৱাৰিব যে মই বিদেশী বুলি কৈছোঁ। মই সন্দেহমূলক নাগৰিক বুলিহে কৈছিলোঁ, কিন্তু কোনো বিদেশী বাংলাদেশৰ পৰা আহিছে এনেকুৱা ধৰণৰ মন্তব্য মই কৰা নাই। আৰু মইতো আগতেও আপোনালোকক ক'লোঁ যে সন্দেহমূলক কথা কোৱাটো মই নিজা বোধেৰে ভাবোঁ যে কথাখিনি কোৱা মোৰ ঠিক হোৱা নাই। গতিকে কথাখিনি মই উদ্দল কৰি লৈছোঁ। যোৱা সোমবাৰৰ পৰা এই বিষয়টোক লৈ যি আপোনাৰ মাজত আৰু খালেক ভাইৰ মাজত যিটো হৈ আছিল, আজি যিটো পৰ্যায় আহিল, আজি কি হৈছে এইখিনি আপুনি স্পষ্ট কৰক। আজি আমাৰ দুটা আমার লোকে দেখো আমার লোকেও গাঁৱতে আমরা হাজিরা কেঁচাল সেইবিলাক নাচাই, আমরা যেবিলাক আমরা মিলামিশা চলিবার পাৰোঁ সেইটোৱে আমরা আশা কৰোঁ। মানে যেটো এতিয়া আমাৰ যেতিয়া এতিয়া মিলমিছ হৈ গ'ল, এইবিলাক আৰু না কৰাটাই ভাল। যা হৈছে নাই, আজিৰ পৰা আমাৰ ৰবিকুলৰ পৰা কোনো অভিযোগ আর নাই। মই যিমান আমি অভিযোগ কৰিছিলোঁ এই অভিযোগটো আমি উদ্ধ কৰিছোঁ। হ্যাঁ, এতিয়াৰ পৰা আমরা মিলিজুলি থাকিব।